হাই গাইজ, কি খবৰ? সকলোৰে ভালনে? আজি লক্ষী পূজা কেনে আছে? লক্ষী পূজা পাতিবনে নাপাতে কমেণ্ট কৰি জনাব দেই সকলোৱে। এফালৰ পৰা আন্ধাৰ, এইফালেহে পোহৰ। পিছত যোগাৰ কৰিবৰ কাৰণে এতিয়া 4টা পাইছেহে। যোগাৰ কৰিবৰ কাৰণে অলপ সোনকালে প্ৰস্তুত হ'লোঁ। প্ৰস্তুত হৈ পেলাই এতিয়া লক্ষী আছিল আমাৰ নাৰীৰে অৱতাৰ। এইটো আজিৰ নহয়, যোৱা বছৰৰ লক্ষী পূজাৰ দিনাখন মোৰ ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্ট, ব্লগৰ প্ৰতি ইণ্টাৰেষ্ট হৈ পেলাই মই তেনেকৈ ব্লগ আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ যিসকলে চাইছে জানিব, মই তেনেকৈ কৰোঁতে কিছুমানে কমেণ্ট কৰিছিলে বা বঢ়িয়া হৈছে বুলি হোৱাটছএপত কৰিছিলে। পিছত সেইটো চেনেলটো মানে মোবাইল সলোৱাৰ কাৰণে চেনেলটো নাইকিয়া হৈ গ'ল। এতিয়া সেইটো ব্লগ ইয়াত নাই, এইটো চেনেলত নাই। লক্ষী পূজাৰ যোৱা বছৰৰ যিটো ব্লগ বাৰু এতিয়া চেনেল বাদ দিয়ক। যোগাৰ পাতি কি হ'ল দেখাওঁ। বতৰটো ভাল নহয়, আজি লক্ষী পূজাৰ দিনাখনহে বৰষুণ হৈ আছে। ভাবিছোঁ অলপ ফুল ছিঙি লওঁগৈ, সেইকাৰণে পিছফালৰ পৰা ওলাই আহিছোঁ। তুলসীৰ তলতো চাকি বন্তি লগাব পাৰোঁ নে নোৱাৰোঁ, বৰষুণ দি আছে। ফুল এয়া আজি লক্ষী পূজা, ৰঙা ফুল দিয়ে হেনে। ইফালে আমাৰ বাইদেৱে নাৰিকল কাটি আছে। যোগাৰ সোনকালে কৰি আছে। একচুৱেলি মোৰহে দেৰি হ'ল। হৈ গ'ল নে যোগাৰ? প্ৰসাদ খাব আহিবি দেই দাদা। নয়নতৰা আছিলে নেকি ফুলটোৰ নামটো? তাকেতো এইটো নয়নতৰা আৰু এইটো জবাব। নয়নতৰা বাবুৱে কেমেৰা কৰিলে ইমান লৰাই থাকে। মই নিজে ছিঙিম, নিজে বনাম। প্ৰসাদ ধোৱা হৈ গ'ল, কল ধোৱা হৈ গ'ল, নাৰিকল ধোৱা হৈ গ'ল, পিছত ফুল ধোৱা হৈ গ'ল। এয়া আকলতি পাত, পাণ, তামোল, তুলসী আৰু এয়া নয়নতৰা ফুল, এইখিনি ধোৱা হৈ গ'ল। আৰু বগা ফুল অলপ লাগিব বুলি কৈছে মায়ে। বগা ফুল অলপ মই বিচাৰি আনোগৈ। সেইখিনি যোগাৰ হৈ আছে। ফুলটো দুপাহ মানে যথেষ্ট ওপৰত আছে, কি কৰিম এতিয়া। এইটোতো ঢুকি পাম বাৰু, অলপ হ'লে হ'ব দে ফুল। দুপাহ ছিঙিব পাৰিলোঁ আৰু চেষ্টা কৰোঁ ৰ। ইয়াত পূজা কৰি হৈ গ'ল। আমাৰ যিটো মেইন হেৰিটোৰ তাত পূজা কৰি হৈ গ'ল। মই এবাৰ প্ৰথম পূজা দিছোঁ, অইনবাৰ মায়ে দিয়ে। বহুত ভাল লাগিছে। পূজাখিনি যথেষ্টখিনি শিকি গ'লোঁ আজি। এয়া দেখাবলৈ কেমেৰা কৰিব জেগাই নাইকিয়া হৈছে, সেইকাৰণে মানে কৰা নহ'ল আৰু। পূজাখিনি হৈ গ'ল। ইয়াত হ'ল, ভঁৰালতো হ'ল। এতিয়া বাহিৰৰ খালি তুলসীৰ তলত চাকি বন্তিটো আছে। মই ভাবিছোঁ অলপ এইটো বন্তিটো লগাম। তাত অকল বন্তি দিয়াহে হ'ব। ইয়াত প্ৰসাদ দিয়া হৈ গ'ল। আৰু ভালকৈ দেখাই দিওঁ আপোনালোকক। এয়া ধূপ লৈছে অলপ।
চিনি বন্ধু না তো দিলে আৰু এফালে দিব বৰষুণ পূজা হৈ গ'ল আৰু বৰষুণ পৰিলে তুলসী তলৰ আৰু একেবাৰে ৰাস্তাৰ চকীটো নমিলে আৰু ইয়াতো এটা লগাই দিলোঁ আৰু এই তাত ৱালত দিলোঁ তেতিয়াহে থাকিলে লক্ষী পূজা হৈ গ'ল বহুত মানে মা লক্ষীৰ ওচৰত ক্ষমা বিচাৰিছোঁ ভুল ভ্ৰান্তিও হ'ব পাৰে মায়ে শিকাই দিছে এইবাৰ প্ৰথম মই পূজা দিছোঁ নহ'লে মায়ে দিয়ে মায়ে ব্লাউজ পিন্ধা নাই মায়ে কৈছে মোক নুঠাবি চোলা পিন্ধা নাই উঠাই দিলোঁ উঠিলে দিয়া খালে আৰু নাই আৰু এতিয়া এইটো বন্ধ কৰিব নোৱাৰে আৰু সিদিনাৰ নিচিনা ৰঙা নীলা সেউজীয়া লাইটবোৰ জ্বলি আছে কাৰেণ্ট থকাৰ কাৰণে একদম মনটো শান্তি লাগি গৈছে প্ৰথমে মা লক্ষীৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু ছেকেণ্ডত আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ পূজা হৈ গ'ল দেখাব নোৱাৰিলোঁ পূজাখিনি হ'ল টোটেল কিন্তুকে মানে কেমেৰাৱালা একদম বিজি সেইটো সময়ত কেমেৰা ধৰিব নোৱাৰে মা মই আহি আছোঁ বুলি কওঁতে মানে হেৰিয়ে পূজাই শেষ মই এটাকৈ আগবঢ়াই শেষ হৈ গ'ল তেনেকুৱা হ'ল এই আমাৰ মামাহঁতে বহি আছে কথা পাতি আছে বৰষুণ পৰাৰ কাৰণে ইহঁতে ইয়াতে অলপ ৰৈ দিলে বহি দিলে আৰু সিদিনাখনো আছিলে দিনাখনো আছিলে এই বিহু দিনাখন কাতি বিহু দিনাখনো আছিলে কাতি বিহু খাব আহিছিলে এতিয়া বহি প্ৰসাদ খাই আছোঁ কল বহি আছোঁ এয়া অলপ বহি পেলাই খাই উঠি একেবাৰে লগে লগে শুব নালাগে বোলে সেইকাৰণে অলপ বহি লৈ পেলাই শুব লাগে কাৰণে মোবাইলটোৱে খুচৰি অলপ আগফালে বহি আছোঁ আৰু আপোনালোককো ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে তালা মাৰা আৰু কেতিয়াকৈ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিব পাৰোঁ সেয়া নাজানো মই গম নাপাওঁ আৰু ঘৰত যিমানটো সৰু সুৰা ধৰি লওক বিহু বা কিবা উৎসৱ যিকোনো পালন যেনেকৈ কৰিব পাৰোঁ সৰু সুৰা সেইটোৱে মই আপোনালোকৰ ওচৰত দেখাই থাকিম কেনেকৈনো আমাৰ ঘৰত উদযাপন কৰিছোঁ মইনো কেনেকৈ কি কৰিছোঁ সেয়া আৰু কিনো এতিয়া শুভৰাত্ৰি বাই